হেল্ল' বন্ধুসকল, মই সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আগতে আনন্দৰাম বৰুৱাৰ যি এৱাৰ্ড আছিলে তাত লেপটপ দিছিলে। এইবাৰ 16,000 টকা দিব। কোনসকলে এই 16,000 টকা পাব? এডুকেশ্যন কোৱালিফিকেশ্যন পাৰ্চেণ্টেজ লাগিব 75%, আৰু HSLC আৰু হায়াৰ মাদ্ৰাছাৰ যিখিনি ষ্টুডেণ্ট আছে তেখেতসকলেহে পাব। আৰু চাওক কেনেদৰে অনলাইন কৰিব। প্ৰথম আমি চাব লাগিব কি কি ডকুমেণ্টছ লাগিব। কি কি ডকুমেণ্টছ লাগিব আমি প্ৰথম চাই ল'ম, তাৰ পাছত অনলাইন কৰিম। ঠিক আছে, প্ৰথম আমি চাব লাগিব কি কি ডকুমেণ্টছ লাগে। চাওক, প্ৰথম ডকুমেণ্টছ লাগিব আমাক পাছপৰ্ট চাইজৰ ফটোগ্ৰাফ, ছিগনেচাৰ অফ দি ষ্টুডেণ্ট মানে ছিগনেচাৰ লাগিব, HSLC আৰু AHM চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট দুয়োখন লাগিব। তাৰপাছত ফ্ৰণ্ট পেজ অফ বেংক পাছবুক মানে কি বেংক পাছবুক এখন লাগিব। ঠিক আছে, তাৰপাছত আৰু ইয়াৰ চাইজ কেনেকুৱা ধৰণৰ হ'ব লাগিব। চাওক, চাইজ হ'ব লাগিব 200 KB। ঠিক আছে, লেছ দেন। আৰু হাইট ৱেইট ইয়াৰ 400 আৰু 600 পিক্সেল হ'ব লাগিব। আৰু ইফালে ফৰ্মেটটো হ'ব লাগিব JPG আৰু আনফালে JPEG। ঠিক আছে, যদি কৰিব নাজানা মই দেখাই দিম, ইয়াৰ এপছ এটা আছে, সকলোৱে কৰিব পাৰিবা। এতিয়া চাওক অনলাইনটো কেনেকৈ কৰিব। যদি অনলাইন এপ্লিকেশ্যন ফৰ্মত আছে যে তাত ক্লিক কৰে তেতিয়াহ'লে মানে কি অনলাইন কৰিব পাৰিব। মই দেখাই আছোঁ। কথা এটা কৈ থৈ দিওঁ, যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰক। এপ্লিকেশ্যন ফৰ্মত যেতিয়া ক্লিক কৰিব তেতিয়া এনেকুৱা ধৰণৰ এটা পেজ আহিব। সকলো মানে কি কেনেদৰে অনলাইন কৰিব, কি কি কৰিব, কাষৰ চাইডে 1 2 3 4 যে লিখা আছে তেনেদৰে আপোনালোকে পঢ়ি ল'ব পাৰিব। ঠিক আছে, আৰু এই কাষত যে লগ ইন বুলি আছে, ৰুল আৰু নং, প্ৰথম ৰুলটো দিব BM22 বা আপোনাৰ স্কুলখনৰ এডমিটৰ আগত থাকিব কি কি হ'ব। ঠিক আছে, এডমিটখনৰ আগত থাকিব যে BM22 নে BM2। ঠিক আছে, বা B22 কিছুমান আছে। ঠিক আছে, তাৰ ৰুলটো বহাব। তাৰপিছত নঙৰ ঠাইত যিটো প্ৰথম ৰুল থাকে এডমিটৰ, তাৰপিছত নং থাকে, নংটো বহাই দিব। বহু পাছত ডেট অফ বাৰ্থ আছে যে ডেট অফ বাৰ্থ তাত বহুৱাই পেলাই তাত লগ ইন কৰি দিব। ঠিক আছে, লগ ইন কৰাৰ পাছত অট'মেটিক অন হ'ব আৰু তাৰপাছত অনলাইন কৰিব পাৰিব। যদি হেল্পলাইন লাগে তেতিয়াহ'লে সকলোৱে কৰিব পাৰিব যে এই যে তলত দিছে হেল্পলাইন নাম্বাৰটো 08472880277, তাত যদি কল কৰে তেতিয়াহ'লে আপোনালোকৰ অসুবিধাটো সকলো কৈ দিব বা কেনেদৰে কৰিব লাগিব সকলো তেখেতসকলে কৈ দিব। আৰু নিশ্চয় অলপ আগত কৈ আহিছোঁ মই চাইজটো কেনেকুৱা লাগিব। চাইজ ডকুমেণ্ট 200 KB হ'ব লাগিব। তাৰপিছত হাইটটো লাগিব 600 আৰু ইফালে 400। ঠিক আছে, পিক্সেল লাগিব। আৰু চাওক বেংক একাউণ্ট আপোনাৰ নামত ল'ব। ঠিক আছে, আপোনাৰ নামত খুলি ল'ব। আৰু আপোনালোকে যদি মেট্ৰিকৰ ৰিজাল্টটো মানে কেনেকুৱা হ'ল, কোনবোৰ শুদ্ধ হ'ল কোনবোৰ ভুল হ'ল চাব বিচাৰে তেতিয়াহ'লে চেবাই ৰিচ চেকিঙৰ বাবে এটা লিংক দিছে, সেই লিংকটোত আপোনালোকে সকলোৱে চাব পাৰিব। কেনেদৰে চাব সকলো মই দেখাই দিম। কিন্তু ইয়াৰ লাষ্ট ডেট হৈছে 15 তাৰিখৰ পৰা 31 মাৰ্চৰ ভিতৰত। ঠিক আছে, আৰু যিখিনি মেট্ৰিক পাছ হৈছে তেখেতসকলে চাব পাৰিব। চাওক, চেবাই চেকিং ৰিজাল্ট বুলি এটা দিছে যে তাত ক্লিক কৰিব লাগিব। ক্লিক কৰিলে আপোনালোকে দেখা পাব এনেকুৱা ধৰণৰ পেজ। ইয়াত ৰুল আৰু নং বহাই দিলে আপোনালোকৰ গোটেই মানে কি এনচাৰ শ্বীটখন আহি যাব। কিন্তু এনচাৰ শ্বীটখন আহিলেই নহ'ব, আপোনালোকে পে'মেণ্ট ভৰিব লাগিব। কিয় কাৰণে জানেনে? যদি এনচাৰ স্ক্ৰিপ্ট চাব বিচাৰে তেতিয়াহ'লে 350 টকা দিব লাগিব। আৰু যদি বোলে ফটো কপি বা এনচাৰ স্ক্ৰিপ্ট উইথ মানে তাত দিয়া আছে যে উইথ ৰিচেকিং হিচাপে যদি কৰে তেতিয়াহ'লে 550 টকা দিব লাগিব। ঠিক আছে, এনচাৰ স্ক্ৰিপ্ট মানে গোটেইখিনি কপি